जोरदार ताली हो जाए। दिलीप जी के लिए जोर से ताली हो जाए। फणिभूषण चौधरी जी को वोट देके भारी मतों से विजयी बनाने से हम लोग का बहुत विकास हो सकता है, क्योंकि हम लोग का जब भी सरकार बनेगा तभी हम लोग को लाभ मिलेगा। लाभ मतलब हम लोग का हर तरह से हम लोग लाभ लेने सकते हैं इससे। हम लोग का जो सेल है, हम लोग का जो संगठन बनाया गया है असम हिंदी भाषी परिषद में, इससे हम लोग का डेवलप करने में बहुत ही बड़ा योगदान मिल सकता है। लगा दीजिए, लगा दीजिए। अशोक चौहान एक एक करके आते रहे वहाँ से। आज से बस लगभग फांसी है, कहीं इधर जाएंगे ना। वोट में अच्छा से वोट देके है। दादा Jai, कुछ ना जय 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 Jehovah भी बिल्ली को बोली जय। हिंदी भाषी परिषदर অসম প্ৰদেশৰ সভাপতি ডাঙৰীয়া মহোদয় তথা উপসভাপতি শংকৰ সিং ডাঙৰীয়া মহোদয় আৰু বিশিষ্ট হয় নমস্কাৰ। আজি আমি বঙাইগাঁৱত আহি পালোহি আৰু যোৱা 24 তাৰিখে বঙাইগাঁও হিন্দী ভাষী পৰিষদৰ ডিষ্ট্ৰিক্ট কমিটি গঠন কৰা হৈছিল। তো আজি সেই ডিষ্ট্ৰিক্ট কমিটিৰ নেতৃত্বত আপোনালোকে দেখা পাইছে কম 200 ওপৰ লোক ইয়াত অগপৰ যোগদান কৰিলে আৰু আমি অসমৰ বিভিন্ন প্ৰান্তত আমি আমাৰ এজিপি যোগদান কাৰ্যসূচীখিনি আমি চলাই আহিছোঁ। চাবুৱাপলৈ আহি আমি আজি নগাঁও জিলালৈ আহি পাইছোঁ। আগন্তুক দিনতো আমাৰ ইলেকশ্যন নোহোৱা পৰ্যায়লৈকে আমাৰ এই যোগদানখিনি আমাৰ চলাই গৈ থাকিম। আৰু আমাৰ যিখিনি অসমৰ হিন্দী ভাষী যিখিনি আমাৰ সমস্যা, সেই সমস্যাখিনি দীৰ্ঘদিন ধৰি যিখিনি আমাৰ সমস্যা, সেই সমস্যাখিনি সমাধান কৰিবৰ কাৰণে আজি হিন্দী ভাষী লোকসকলে অগপৰ ওচৰলৈ যোগদান কৰিছে। তেওঁলোকে আশা নিজৰ লৈ আহিছে, তেওঁলোকৰ আশাখিনি বাস্তৱলৈ পূৰণ হ'ব বুলি তেওঁলোকে ভাবে। অগপলৈ তেওঁলোকে জইন কৰিছে। আগন্তুক দিনত অগপৰ ভেটি আৰু শক্তিশালী হ'ব, যিহেতু আগতে হিন্দী ভাষী তেওঁলোকৰ জড়িত নাছিল। আজি প্ৰথমবাৰৰ বাবে হিন্দী ভাষী অপেনকৈ ওলাই আহিছে। গতিকে অসমৰ অগপৰ ভেটি খুব শক্তিশালী হ'ব বুলি ভাবোঁ আৰু ইয়াৰ প্ৰভাৱটো বিধানসভা ইলেকশ্যনটো আমি দেখা পাম। মাৰোৱাৰী সমাজৰ পৰা কিন্তু দেখা পোৱা গৈছে প্ৰেছ মিটত অসম পাৰ্টিয়ে যোগাযোগ কৰিছে, ভোটেড ফল পাইছে। প্ৰথম পৰ্যায়ৰ ভোটতো বহু ভোট নটিছ হৈছে। এইবাৰ বৰপেটা সমষ্টিত নতুন ভোট হ'ব বুলি নহয় চাওক, যিজনে বক্তব্য দিছে সেইজনকতো আচলতে তেখেতে নিজে কিবা এটা কমিটি ফৰ্ম কৰিলে আৰু তেখেতে নিজকে প্ৰেচিডেণ্ট বুলি ঘোষণা, কিন্তু তেখেতৰ একো হেৰি নাই। তেখেতৰতো আমি এইটো বক্তব্য দিয়া কোনো যোগ্য বুলি নাভাবোঁ। কাৰণ যদি 9টাত ভোট দিলেও ইমান এইখিনি গোটেইখিনি চফাই কৰ্মচাৰী মানুহ, ইয়াত শ মানুহ চফাই কৰ্মচাৰী মানুহ বঙাইগাঁও তেওঁলোকে প্ৰেছ মিট দিছে। বঙাইগাঁও ৰাইজে চফাই কৰ্মচাৰী ৰাইজে ওলাই আহিছে। গতিকে তেওঁ এই প্ৰেছ মিটটোক তেওঁৰ বক্তব্যটো কোনো অৰ্থ নাইকিয়া। গতিকে আমি তেখেতৰ এইটো কোনো যোগ্য বুলি নাভাবোঁ। সমূহ এই ৰাইজ সকলো চফাই কৰ্মচাৰী, ইয়াত থকা মানুহখিনি চফাই কৰ্মচাৰী, প্ৰতিজন ব্যক্তি চফাই কৰ্মচাৰী। গতিকে চফাই কৰ্মচাৰী মানুহ এই গভৰ্ণমেণ্টৰ লগত আছে। তেওঁলোকৰ যিখিনি সাংবিধানিক অধিকাৰ ভোটটো তেওঁলোকে দিব, যাক দিব তেওঁলোকৰ ব্যক্তিগত তেওঁলোকে দিব আৰু ভোট দিব বুলি তেওঁলোক ওলাই আহিছে।
অগপ জিগোৱাটো নিশ্চিত নে? অগপ ইয়াতো মানে মই ভাবোঁ যে কেইবা লাখৰ ভোটৰ ওপৰত জয় হ'ব, কেইবা লাখৰ ওপৰত জয় হ'ব। এইটো মানে আজিৰ পৰা আমি মিঠাই খালোঁৱেই, তেওঁ মানে জয় হ'ল বুলি আমি ভাবিলোঁ, আমি মিঠাই খালোঁৱেই, পাৰ্টি কৰিলোঁ আমি একদম নিশ্চিন্ত, তাত মানে কোনো হেৰিয়ে নাই ক'ব লগা। দিয়ক ধন্যবাদ। আজি 500 মানুহ জইনিং কৰিলোঁ হা, অহা দিনতে আৰু আশা আছে যে মানুহ আৰু বেছি জইনিং কৰিব হা, আৰু আমাৰ ভোট AGP-কে দিম। বেলেগ দলৰ পৰা কোনোবা জইনিং কৰিব আহিছিল নেকি? না।